হেল্ল' এভৰিৱান, গুড মৰ্ণিং। যিহেতু আপোনালোকক জনাইছিলোঁ আমি গুৱাহাটীত আছিলোঁগৈ, যিহেতু দেউতাৰ চেকআপ আছিল, সেইবাবে যিহেতু সকলোবোৰ সোনকালে হৈ গ'ল কাম, এতিয়া সোনকালে ঘৰলৈ বুলি ৰিটাৰ্ণ হ'ব পাৰিলোঁ। সেয়া আমি ষ্টেচন আহি পাই গ'লোহি। বাহঁতি আহিলে, মমো আহিছে দেখিছে নহয়, পূৰা বেগ ধৰিব পৰা হৈ গৈছে আৰু ল'ৰা ডাঙৰ হ'ল। আমি আহি নামৰূপ পাই গ'লোহি। যিহেতু নামৰূপত কহিনুৰ থিয়েটাৰ আহি আছে, সেইবাৰ 3খনকৈ নাট আমি উপভোগ কৰিব পাৰিলোঁ। বিৰাটেই বেছি ভাল লাগিলে। ইয়াৰ কহিনুৰ থিয়েটাৰ সকলো মানুহে ইমানেই বেছি ভাল, ইমান মিলা প্ৰীতি, ইমান এটা ধুনীয়া, বহুতেই বেছি ভাল লাগিলে। মুঠতে 3খনকৈ নাট উপভোগ কৰিলোঁ, বিৰাট বেছি ভাল লাগিলে আৰু সকলোৱে সহযোগিতাও পালোঁ, সেইবাবেও বহুত ভাল লাগিলে বাৰু। বৰ ধুনীয়া ধুনীয়া নাট 3খন আমি উপভোগ কৰিলোঁ। বহুত দিনৰ মূৰত আচলতে আমি থিয়েটাৰ সেই জগতখনলৈ আমি যাব পাৰিলোঁ, ভাল লাগিলে। গোটেই সকলোকে লগ পায়ো বহুত বেছি ভাল লাগিলে। ইমান মৰমীয়াল, ইমান তেওঁলোক ইমান ভাল সাদৰী, বিৰাট বেছি ভাল লাগিলে সকলোকে লগ পাই। আমি বৰ ভাল ভাল ধুনীয়া কেইখনমান আমি নাটক উপভোগ কৰিলোঁ, বৰ ভাল লাগিলে কিন্তু চাই। সেয়ে আমি উপভোগ কৰিয়ে আছোঁ আৰু সময়খিনি কেনেকৈ গ'ল আমি গমেই নাপালোঁ আচলতে। ইমান ধুনীয়াকৈ পাৰ কৰিলোঁ নহয়, বিৰাট বেছি ভাল লাগিলে। থেংক ইউ ছ' মাছ। এয়া ভাল লাগিলে, যিহেতু সকলোৱে চিনি পায়েই এখেতসকলক, সেইবাবে সকলোকে লগ পায়ো বহুত বেছি ভাল লাগিলে। সেয়া আমাৰ ভিডিঅ' আৰু ফটোৰ জৰিয়তে সাঁচি ৰাখিলোঁ, বহুত বেছি ভাল লাগিলে। বহুত বহুত ধন্যবাদ, থেংক ইউ।